हेलो गाइस কি খবৰ আপোনালোকৰ আমি এই মুহূৰ্তত আহি উপস্থিত আছো হৰবুক চেঙুলিয়া গাঁও আৰু চেঙুলিয়া গাঁৱত দেখিবলৈ পাইছে যথেষ্ট বেঙেনা খেতি তেওঁলোকে কৰা পৰিলক্ষিত হৈছে আৰু সুন্দৰভাৱে তেওঁলোকে প্ৰায় 3 পৰা 4 বিঘা মান খেতি তেওঁলোকে টেমাটোৰ বেঙেনা আৰু বিভিন্ন খেতি তেওঁলোকে আসলতে কৰাৰ কেনেকৈ কৰিব লাগে আসলতে এই খেতিখিনি এটা নেট আসলতে তেওঁলোকে ব্যৱহাৰ কৰা হৈছে আৰু এই নেটটো আসলতে এই কাৰণে ব্যৱহাৰ কৰিব লগা হৈছে তেওঁলোকৰ যাতে পক্ষীয়ে যাতে নাখায় তাৰ কাৰণে আসলতে এই নেটটো আসলতে তেওঁলোকে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আমি আৰু কথা আমি জানিম আৰু কি ধুনীয়াকৈ আসলতে বেঙেনা তেওঁলোকে প্ৰস্তুত কৰিছে বা খেতি তেওঁলোকে কিমান দাম পাব বা কেনেকৈ পাব সেই বিষয়লৈ আমি কিছু কথা পাতিম আৰু ইয়াৰ খেতিৰ মাজত আসলতে সুন্দৰভাৱে তেওঁলোকে কি বেঙেনা খেতি কৰা পৰিলক্ষিত হৈছে দাদা এই বেঙেনা কিমানকৈ এইটো 1 কিলো কিমানকৈ বিক্ৰী হ'ব 22 টাকা 22 টাকা এইটো বিক্ৰী কৰিম পাইকাৰী গট মানে এটা বেঙেনাত কেই কিলো ওজন হ'ব এটা বেঙেনাত ওজন হ'ব 300 400 500 গ্ৰাম 300 পৰা 400 গ্ৰাম মানে ওয়েট হ'ব ওজন হ'ব ক'ত মানে আপোনালোকে কি সাৰ ব্যৱহাৰ কৰিছে বা খেতিখনত কেই বিঘা খেতি কৰিছে আমি 2 বিঘা মান 2 বিঘা খেতি কৰিছে আৰু 2 বিঘা খেতিত কিমানখিনি আপোনালোকৰ খৰচ হৈছে 80000 মান খৰচ হৈছে 80000 টকা আপোনালোকৰ খৰচ হৈছে আৰু বৰ্তমান আপোনালোকে যে খেতি কৰিলে কিমান টকা আপোনালোকে পালে বৰ্তমান বিক্ৰী কৰি কিমান পালে বিক্ৰী কৰি পাইছোঁ কিন্তু দামটো আগত নাছিল কিন্তু বৰ্তমান দামটো অলপ বেছি হৈছে কিমান দাম হৈছে এতিয়া 22 টাকা 20 টাকা চলি আছে না আগত দাম 15 টাকা 16 টাকা তাৰ আগত বেছি আছিল হয় নেকি সাৰ কি ব্যৱহাৰ কৰিছে ডিপি ইউৰিয়া সুপাৰ পটাছ আৰু সয়েল আছে আৰু সয়েল দিয়া হৈছে খেতি বৰ্তমান কি বেয়া হৈছে মানে খেতিটো গাছটো মৰছে কিবা মানে বেমাৰটো ধৰব নোৱাৰে কেনেকুৱা বেমাৰ এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো এগ্ৰিকালচাৰৰ পৰা কোনো মানুহ অহা নাছিলে নেকি মানুহ আহিছিল কিন্তু সেইটো নাজানে কয় আমি নাজানো এনেকুৱা বেমাৰ হৈ থাকে আৰু মৰি আছে কিন্তু কোনোবাইতো এনেকুৱা কৈ নাথাকে যে ভাল হ'ব বুলি ইয়াত আসলতে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত যি বেঙেনা ইয়াত আসলতে দেখিবলৈ পাইছে বেঙেনা যথেষ্টখিনি ক্ষতি হোৱা পৰিলক্ষিত হৈছে পচি গৈছে আসলতে গাছ ইয়াৰ কাৰণে মৰিছে আসলতে কৃষি বিভাগৰ পৰা মানুহ আহি আসলতে তেওঁলোকৰ যথেষ্টখিনি তেওঁলোকক সহায় কৰিব লাগে আসলতে বেঙেনা খেতি সুন্দৰভাৱে হৈছে কিন্তু বেঙেনা আসলতে গেলি পচি যোৱা পৰিলক্ষিত হৈছে কিয় কাৰণে পচিছে আসলতে কৃষি বিভাগৰ যি হৰবুক যি কৃষি কাৰ্যালয় আছে আৰু কৃষি কাৰ্যালয়ৰ পৰা আসলতে কোনো ধৰণৰ গ্ৰাম সেৱক হওক বা এডিঅ' বাইদেৱে হওক বা কোনো ধৰণৰ মানুহ ইয়াত আসলতে অহা পৰিলক্ষিত হোৱা নাই কৃষকসকলে আসলতে অভিযোগ কৰা পৰিলক্ষিত হৈছে ইয়াত দেখিবলৈ পাইছে মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ খেতি আসলতে সুন্দৰভাৱে কৃষকগৰাকীয়ে কৰা পৰিলক্ষিত হৈছিল আৰু ইয়াও আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ আসলতে খেতি সুন্দৰভাৱে কৰিছে সুন্দৰভাৱে তেওঁলোকে খেতি কৰাৰ পিছতো কিন্তু আসলতে তেওঁলোকৰ যথেষ্ট আসলতে ক্ষতি হোৱা পৰিলক্ষিত হৈছে আসলতে কিহৰ কাৰণে ক্ষতি হৈছে সেই বিষয় লৈ আসলতে আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ আসলতে তেওঁ কৈছে আসলতে এক প্ৰজাতি এক পোক আসলতে খোৱা পৰিলক্ষিত হৈছে পোকে খোৱাৰ কাৰণে আসলতে এই ধৰণৰ বেমাৰ আসলতে এই বেঙেনা খেতিত হোৱা পৰিলক্ষিত হৈছে আসলতে বেঙেনা খেতিত আসলতে এনেকৈ হ'ব নালাগে কিন্তু আসলতে ইয়াতে যথেষ্ট সাৰ বেছি দিয়াৰ কাৰণে বা কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে তেওঁলোকে যে খেতি কৰিব লাগে আসলতে সেই ধৰণৰ খেতি কৰা হোৱা নাই আসলতে তাৰ কাৰণে আসলতে এনেকৈ ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে আৰু যথেষ্ট খেতি আসলতে এইটো বেঙেনা খেতি মই যিফালে যাম ইফালে চাইছে আপোনালোকে খেতি আৰু খেতি বেঙেনা খেতি ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে এইটো নেটটো আসলতে কিহৰ কাৰণে দিছে নেটটো জানেনে আপোনালোকে যাতে ওপৰৰ পৰা কোনো ধৰণৰ পক্ষী আহি আসলতে বেঙেনা যাতে বেয়া কৰিব নোৱাৰে তাৰ কাৰণে আসলতে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আমি আৰু কথা পাতিম আমি সন্মুখত যাম সন্মুখত যায়ো আমি কিছু কথা আপোনালোকৰ পৰা আমি লোৱাৰ কাৰণে চেষ্টা কৰিম বা কৃষকৰ বিষয়লৈও আমি কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে আপোনালোকক দেখাবৰ কাৰণে এইকাৰণে যত্ন কৰিছিলোঁ যে ইয়াতে কেনেদৰে আসলতে খেতিটো কৰিব লাগে বা কেনেদৰে আসলতে খেতি ৰূপায়ণ কৰিব লাগে খেতি কেনেকৈ ধৰণৰ সজাই পজাই তুলিব লাগে সেই বিষয় লৈ আমি কিছু খেতিয়কৰ পৰা কিছু পৰামৰ্শ লোৱাৰ কাৰণে আমি
আহিলোঁ আৰু আপোনালোকক দিয়াৰ কাৰণেও আমি এই ভিডিঅ'টো বনালোঁ। আৰু খেতি আচলতে এনেকৈ কৰিব লাগে যে খেতি আমি কৰাৰ পিছত আচলতে খেতিখন সুন্দৰভাৱে যাতে আমি কৰোঁ, এই খেতি কৰাৰ পিছত আচলতে কি সাৰ আমি আচলতে ব্যৱহাৰ কৰিব লাগে, এই পদ্ধতিটি আচলতে আমি জানিব লগা দৰকাৰ আছে। কিন্তু একাংশ যি কৃষক আছে, কৃষকে আচলতে এই বিষয়টো নাজানে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে, মই একেবাৰে পথাৰৰ মাজত আছোঁ। দেখিবলৈ পাইছে যে এইটো চাওক, মই আহিলোঁ অহাৰ পিছত কিন্তু ইয়াত চাওক ক্ষতিগ্ৰস্ত হৈছে। কিহৰ কাৰণে ক্ষতি হৈছে তেওঁলোকে নাজানে আচলতে কেনেকৈ খেতি কৰিব লাগে, ইয়া আচলতে তেওঁলোকে নাজানে, তাৰ কাৰণে আচলতে এনেকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। কৃষক আচলতে হ'বলৈ হ'লে আচলতে বিভিন্ন ধৰণৰ টেকনিকেল আচলতে পদ্ধতি আচলতে তেওঁলোকে জানিব লগা দৰকাৰ আছে। কিন্তু ইয়াত কিন্তু আচলতে খেতি যেতিয়া কৰিব লগা হয়, কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। ইয়াৰ আচলতে তেওঁলোকে কৃষি খেতি, এইটো মই কৃষি খেতিত আহি পালোঁ আৰু কি দ্ৰব্য ইয়াতে ব্যৱহাৰ কৰা হৈছে চাইছেনে আপোনালোকে? এই দ্ৰব্য আচলতে ব্যৱহাৰ কৰাৰ পিছত আচলতে আমি যে বজাৰত যাওঁ, বজাৰৰ পৰা যে কিনি আচলতে যে খাওঁ, কি খাওঁ আচলতে আমি বিষ খাই আছোঁ না চব্জি খাই আছোঁ, ইয়া আচলতে আমি এইটোৰ নামটো চাইছে, এইটো মই পেলাই দিছোঁ। এইটো চাওক, ইমান উচ্চ পদৰ যি পাৱাৰ, হাই পাৱাৰ বুলি দেখা আছে আচলতে। এইটো দ্ৰব্য আচলতে দিয়াৰ লগে লগে আচলতে যথেষ্টখিনি মানে খেতি ভাল হয়। আৰু ইয়া চাওক, এইটো চাওক আপোনালোকে, এইটো ব্যৱহাৰ কৰা হয়। তাৰপিছত আচলতে খেতিখন ভালকৈ ৰূপায়ণ কৰা হয়। এগৰাকী চাচাক লগ পালোঁ, তেওঁ গেঞ্জিত আচলতে হাগ্ৰামা মহিলাৰীৰ ফটো দিয়া আছে, নাঙলৰ ছবি। আপুনি কি BPF-ৰ পাৰ্টি নেকি? নহয়, BPF পাৰ্টি নহয়। তেনেহ'লে হাগ্ৰামা মহিলাৰীৰ ফটো দিয়া আছে। এইটো আমাৰ ইমাম দিছে। কি ক'ব, এই কি লৈছে এইটো? এইটো বাগনা লৈছোঁ। চাওঁ, বেঙেনাটো অলপ দাঙি দিয়কচোন। এইটো চাওক, এইটো বেঙেনা লৈছে। কিমান দি লৈছে? এতিয়া আমি খেতি পৰা লৈছোঁ। আপোনাৰ নিজৰ খেতি কেইবিঘা কৰিছে? 1.5 বিঘা। 1.5 বিঘা খেতি কৰিছে। কি নাম আপোনাৰ? চমেত আলী। চমেত আলী। কিমান টকা খৰচ কৰিছে? আমি খেতটো ঠিকা দি দিছোঁ। ঠিকা দিছে? কাক দিছে ঠিকা? এই জহিৰ বুলি নাম বুলি আছে, জহেৰক। এওঁ হৈছে আচলতে এগৰাকী কৃষক। তেওঁৰ খেতি আছে সুন্দৰ, তেওঁৰ পইচা ইমান নাই, তাৰ কাৰণে তেওঁ বেলেগক ঠিকা দিয়া হৈছে। মই আচৰিত পাইছোঁ, আপোনাৰ গেঞ্জিখনত ফটো এখন হাগ্ৰামা মহিলাৰী, এইটো চাইছেনে আপোনালোকে? চাইছোঁ। এইটো চাওক, হাগ্ৰামা মহিলাৰীক ভোট দিয়ে নেকি আপোনালোকে? ভোটটো তাৰমানে তাৰ আণ্ডাৰত কাম কৰিছিলোঁ আমি। মানে মোক 10টা গঞ্জি দিছিল যে তুমি কামটো ভালকৈ কৰিছা, আমাক গঞ্জি 10টা তোমাক দিলোঁ। হয় নেকি? হয়, ইমাম দিছে। মানে আপোনাক এই গেঞ্জি দিছে? 10টা গঞ্জি দিছে। পইচাও দিছে নেকি আপোনাক? পইচা দিয়া নাই। দিছে আপোনাক নাই, পইচা? পইচা দিয়া নাই। যে আৰু দুগৰাকী বাইদেউ আহিছে। বাইদেউ, আপোনাৰ ক'ত ঘৰ? বেগুন না বেগনা? বেগুনো কয়, বেগনাও কয়। কি চাওঁ অলপ বেগনাখিনি দেখাই দিয়াচোন। আচ্ছা, কি সাৰ দে ইমান ডাঙৰ ডাঙৰ হৈ যে বাইদেউ? বহুত কি সুপাৰ ডিবি আৰু কি কয় সোয়েল, সুপাৰ, DRP আৰু লোকেল কিবা সাৰ ব্যৱহাৰ কৰা হয় নেকি? গোবৰ দে না, তাৰ কাৰণে ইমান ডাঙৰ হয়? এই ডাঙৰ হোৱা নাই তো, গাছটো মৰি গৈছে, সেইকাৰণে সৰু আছে। মৰি গৈছে না? ইমান ডাঙৰ হয়। কি নাম আপোনাৰ? চহৰবানো। ক'ত ঘৰ? এইটা আমার ডাঙর ভাই। আচ্ছা, সিঙ্গলিয়া, চেঙুলীয়া না? আপনি নিজে খেতি কৰিছে না বেলেগৰ খেতি? নিজে কৰিছে না? এইবোৰ কি খেতি আছে আৰু ইয়াতে কি খেতি কৰিছে ইয়াতে? বেঙেনা খেতি আৰু কি? বেঙেনা আৰু টমাটো আছে আৰু জলকীয়া আছে। জলকীয়া কিমান দূৰ হ'ব ইয়াৰ পৰা? 3-4 বিঘা। বেগুন আৰু জলকীয়া আৰু বলবাগুন। গোলটো। কি নাম আপনার? হিকমত আলী। পুরা হেকমত করে দিছে খেতিখনত। খেতে কি আছে? কাশি, এই যে মরিচ খেতে ঘাস কাটে দিলাম। পথাৰৰ মাজলৈ আছিলোঁ, পথাৰৰ পৰা আমি ঘাঁহ খেতি পালোঁ, বেঙেনা খেতি চালোঁ আৰু চালোঁ আমি কি বিলাহী চালোঁ। বিলাহী আচলতে টেমাটো বুলি কোৱা হয়। বেঙেনা চালোঁ আমি,
ইয়াত চাওক আপোনালোকে বেঙেনা কি ডাঙৰ ডাঙৰ বেঙেনা আৰু গাড়ীৰ মাজত আচলতে চাওক এইটো বেঙেনা এইটো বেঙেনা চাওক এটা কিমান কিমান কিলো হ'ব ওজন কিমান হ'ব আধা কিলো হ'ব 200 গ্ৰামৰ পৰা 300 গ্ৰাম হ'ব আচলতে হা কিমান টকা বিক্ৰী হয় আচলতে এতিয়া দাম বাঢ়িছে অলপ দাম বাঢ়িছে এতিয়া 20 টকা হৈছে 20 টকা কি কিলো কিলো 1 কিলো 1 কেজি 20 টাকা আমি আহিলো আহি তাসলিমা খাতুন কোন ক্লাছত পঢ়ে বিয়া হৈছে এইটো কাৰ আপোনাৰ ছোৱালী ল'ৰা ক'ত ঘৰ আপোনাৰ জামতলাত এই যে খেতি আপুনি নিজে কৰিছে না আপোনাৰ চাব আহিছে কেনেকুৱা লাগিছে পথাৰ চাই কেনেকুৱা লাগিছে ভাল লাগছে ওইটা চান ওই যে দেখেন বাইদেউটা পলাইছে ওই যে বাইদেউ ওখানে কি আছে বাইদেউ এটা আপনার হাতে হ্যাঁ চেঙুলিয়া আপনার কেই বছর হয়েছে 20 হয়েছে হওয়া নাই মিছা কিয় কয় কোন ক্লাছত পঢ়িছে কাৰ লগত মিনাৰুল ইছলাম বাপেকৰ নাম আপোনাৰ সৰু কি নাম আতর আলী আপনিতো একদম সাইলেন্টত পৰিছে ধৰা পৰি যাব আপুনি কক সঁচাকে কক আপোনাৰ বয়সটো হোৱাই নাই নহয় মোৰ ডেট অফ বাৰ্থ 2004 চাৰিত ডেট অফ বাৰ্থ 2004 নহয় 2004 মাহ নেকি মই ধৰিলো 2004তে ধৰিলো 2004 পৰা বৰ্তমান কিমান চন 23 কেই বছৰ হ'ল এইটো চাওক গাইজ এওঁ আচলতে চাইল্ডলাইনত পৰিছে তেওঁৰ এখন বাচ্চা আছে কেইমাহ 2 বছৰ এইটো একদম ধৰা পৰি গৈছে এইটো তুমি এটা তোমাৰে দিছে এটা তাক না নিয়ে যাও